বন্ধুসকল বৰ্তমান মই উপস্থিত আছোঁ ৰাজগড় মাজমজিদ আৰু ইয়াত বিশেষকৈ যি মাইজান নামৰ এখন নতুনকৈ ইয়াত হোটেল এখন প্ৰতিষ্ঠা হৈছে আৰু খুব এখন সুন্দৰ হোটেল আৰু আপোনালোকক মই এইখিনি দেখাই আছোঁ। এয়া চাওক বিশেষকৈ ৰাজগড় এই মাজমজিদ বিশেষকৈ যি আমাৰ শ্বহীদ বেদী কাষত এখন নতুনকৈ ইয়াত মাইজান নামৰ এখন হোটেল ইয়াত বিশেষকৈ খুব সুন্দৰভাৱে ইয়াত প্ৰস্তুত কৰিছে আৰু মই ইয়াত আহিলোঁ আৰু আগত আহি দেখিছোঁ ইয়াত কেইবাটাও বিশেষত্ব আছে যিবিলাকৰ কাৰণে আজি এই মাইজান হোটেল আমাৰ এই সমগ্ৰ ৰাজগড় অঞ্চলৰ কাৰণে জনপ্ৰিয়তা লাভ কৰিছে আৰু তেন্তে আহক মই ভিতৰ ভাগত সোমাই যাম। ইয়া দেখাই আছোঁ আপোনালোকে আৰু ভিতৰ ভাগত বিশেষকৈ AC সম্পূৰ্ণ AC যুক্ত এখন নতুনকৈ নিৰ্মিত এখন মাইজান হোটেল। ত' মই ভিতৰ ভাগত সোমাই গৈছোঁ আৰু ভিতৰ ভাগত সোমোৱাৰ লগে লগে আপোনালোক খুব সুন্দৰ গোটেই ব্যৱস্থাপনাখিনি মই আপোনালোক দেখাইছোঁ। এই আপোনালোকে চব খুব সুন্দৰকৈ বিশেষকৈ এই মাইজান যি হোটেল সেই মাইজান হোটেলখন খুব সুন্দৰকৈ ইয়াত AC লগাই পিনি বিশেষকৈ এনেধৰণে ইয়াত তৈয়াৰ কৰিছে আৰু ৰাজগড়ৰ যি মাজমজিয়াত যাৰ কাৰণে আজি হয়তো এই ৰাজগড় অঞ্চলত বিশেষকৈ এই মাইজান হোটেল খুব সুন্দৰ এটা জনপ্ৰিয়তা লাভ কৰিছে। চ' মই ইয়াত দেখাইছোঁ খুব সুন্দৰকৈ তেখেতসকলে যিবিলাক ডিছ বিভিন্ন ধৰণৰ ভেৰাইটিজ কোৱালিটি তেখেতসকলে ইয়াত যি সামগ্ৰী বিশেষকৈ ইয়াত ৰাখিছে। চ' এইখিনি মই দেখাইছোঁ আৰু খুব কম মূল্যত এইখিনি ইয়াত বিশেষকৈ গ্ৰাহকক তেখেতসকলে ইয়াত প্ৰভাইড কৰিছে আৰু বিশেষকৈ এই মাইজান হোটেলৰ কেইবাটাও বিশেষত্ব আছে যিকেইটা বিশেষত্বৰ কাৰণে মই আজি এই ব্লগটো বিশেষকৈ আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। প্ৰথম কথাটো হ'ল যে এই মাইজান হোটেলখন এটা মানে খুব এটা AC যুক্ত এটা খুব সুন্দৰ এখন ভাল এখন হোটেল হয়। দ্বিতীয়তে হ'ল কি ইয়াত যিবিলাক ডিছ আছে বা যিবিলাক ইয়াত ফ্ৰুটছ আছে বা যিবিলাক ইয়াত তেখেতসকলে আইটেম ৰাখিছে খুব ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি ৰাখিছে। চ' মই এইখিনি আপোনালোক খুব সুন্দৰকৈ দেখাই আছোঁ। এইখিনি চব খুব এটা সুন্দৰকৈ বিশেষকৈ তেখেতসকলে এই যি ইয়াত এইবিলাক সংৰক্ষণ কৰিব যিবিলাক ৰাখিছে এইবিলাক খুব এটা ষ্টেণ্ডাৰ্ড এটা মেইনটেইন কৰিছে আৰু বিশেষভাৱে মই এইখিনি যদি আপোনালোকক দেখাওঁ ত' ইয়াত চক মাইজান হোটেলৰ যিবিলাক বহাৰ ব্যৱস্থাপনা আছে এইখিনিও কিন্তু খুব সুন্দৰভাৱে বিশেষকৈ ইয়াত এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি ৰাখিছে। আৰু 3 নম্বৰ কথাটো হ'ল যিবিলাক ইয়াত এই মাইজান হোটেল যিবিলাক সহযোগী আছে এই সহযোগীসকলো চাবলৈ এটা বিশেষত্ব আছে। তেখেতসকলে প্ৰত্যেকৰ এটা ইউনিফৰ্মৰ এটা বিশেষ ব্যৱস্থা কৰিছে এখন মাইজান হোটেলৰ যি ছটাধিকে মহোদয়। আৰু দ্বিতীয়তে হ'ল কি এই চাইনবত যদি মই আপোনালোক ক'বলৈ যাওঁ হয়তো এনেকুৱা বহুত আমাৰ মাজত এনেকুৱা বহুত ব্যক্তি আছে যিসকলে হয়তো ভাবে যে সন্ধিয়া নিজৰ আপোন বা নিজৰ পৰিয়ালৰ লগত আহি পিনে কোনোবা এখন এনেকুৱা এখন হোটেল যিখন হোটেলত গৈ তেখেতসকলে হয়তো সুন্দৰকৈ চাহ একাপ খাব খুব শান্তি মনেৰে অলপ হয়তো তেখেতসকলে বহিব বহুত এনেকুৱা ধৰণৰ চিন্তা এটা থাকে য'ত মানে ধৰক বিশেষ কলেজত পঢ়ি থকা ল'ৰা ছোৱালীসকল বা এনেকৈ ধৰক আমাৰ য়ং জেনেৰেশ্যনৰ মাজত যিবোলে তেখেতসকলৰ সৰু এটা পাৰ্টি এটা কৰোঁ বা সৰু বাৰ্থডে এটা পাৰ্টি এটা কৰোঁ বা বহুত এনেকুৱা ধৰণৰ থাকে যে আমাৰ মাজত অহা বহুত দূৰ দূৰণিৰ পৰা আমাৰ কিছুমান অতিথি থাকে যিসকলক আমি যদি আমাৰ এনেকুৱা গ্ৰাম্য অঞ্চলত অহাৰ লগে লগে আমি তেখেতসকলৰ কাৰণে যদি ক'ৰবাত চাহ একাপ খুৱাবৰ কাৰণে যদি সুন্দৰ এটা আমি হোটেল বিচাৰি ফুৰিব লগা হয়। চ' তেনেকুৱা এটা বিশেষত্ব এই বিশেষকৈ মাইজান হোটেল। চ' মই আহক মানে ভিতৰ ভাগত লৈ যাওঁ আৰু ভিতৰ ভাগত মই দেখাইছোঁ এই ভিতৰ ভাগত বিশেষকৈ এক সুন্দৰ এটা ব্যৱস্থাপনা আছে যাৰ কাৰণে এই মাইজান হোটেলখন বিশেষকৈ বৰ্তমান সময়ত খুব এটা সুন্দৰ জনপ্ৰিয়তা লাভ কৰিছে। চ' এইখিনি মই দেখাইছোঁ। এটা হ'ল ভিতৰ ছাইডত মাইজান হোটেলৰ এই ভিতৰ ছাইডত এটা সুন্দৰ এইটো এটা ব্যৱস্থাপনা কৰি ৰাখিছে। এটা হল দেখিছে আপোনালোকে এই যিটো আমাৰ বাহিৰৰ যিটো বাহিৰৰ ছাইডৰ পৰা এই ভিতৰ ছাইডৰ যিটো এটা সৰু এটা ৰুম আছে সেই ৰুমটোত বিশেষকৈ আপোনালোকে যদি কোনোবা ভাবে যে সৰু সুৰাকৈ বিশেষকৈ যদি আপোনালোকে ইয়াত বাৰ্থডে এটা পাৰ্টি কৰোঁ বুলি ভাবে সেই বাৰ্থডে এটা পাৰ্টিও আপোনালোকে ধুনীয়া কৰিব পাৰিব। দ্বিতীয়তে আপোনালোকে যদি ভাবে সৰু সুৰাকৈ যদি আমি কিবা টেবুল আকাৰ কিবা মিটিঙৰ ব্যৱস্থা কৰোঁ চ' তেনেকুৱা এখন আমাৰ ৰুম লাগে তেতিয়াও আপোনালোকে এই মাইজান হোটেলৰ এই ভিতৰ ভাগত খুব সুন্দৰকৈ এইখিনি কৰিব পাৰিব। 3 নম্বৰ হ'ল যদি আপোনাৰ দূৰ দূৰণিৰ পৰা কোনোবা এজন অতিথি আহে আৰু যিসকলক ধৰক শান্তি মনেৰে নিজানক তেখেতসকলে যদি আপুনি সুন্দৰকৈ চাহ একাপৰ জৰিয়তে যদি তেখেতসকলে অলপ আৰাম দি গৈছে ত' তেনেকুৱা এই ব্যৱস্থাপনাখিনিও ইয়াত আছে। চ' এইখিনি মই সুন্দৰকৈ দেখাই আছোঁ। চ' মাইজানত বিশেষকৈ এই এনে ধৰণৰ কেইটামান বিশেষত্ব আছে। এই বিশেষত্বৰ কাৰণে বিশেষকৈ বৰ্তমান এই মাইজান হোটেল সমগ্ৰ আমাৰ ৰাজগড় অঞ্চলত এটা সুন্দৰতা লাভ কৰিছে আৰু খুব জনপ্ৰিয়তা লাভ কৰি আহিছে। চ' সেয়ে মই সুন্দৰকৈ এইখিনি দেখাইছোঁ আৰু আপোনালোকক আৰু ইয়াত যিবিলাক মেনু কাৰ্ডত যিবিলাক ইয়াত আইটেম আছে সেই আইটেমবিলাক কিন্তু খুব কম মূল্যত বিশেষকৈ এই ৰাজগড় অঞ্চল দি আছে আৰু বিশেষকৈ আমাৰ আগন্তুক আমাৰ দুৰ্গা পূজা আহিছে, লক্ষ্মী পূজা আহিছে, কালী পূজা আহিছে। চ' আমি আশা কৰিছোঁ যাতে এই ব্লকৰ পাছতে এই মাইজান হোটেলে বৰ্তমান যিধৰণে ইয়াৰ কাষ্টমাৰ বা ইয়াৰ গ্ৰাহকৰ যিদৰে ভিৰ মাৰিছে যিধৰণে ইয়াত উভয় নদী আকাৰে সকলোৱে আহিবলৈ ধৰিছে। চ' মই আশা কৰিছোঁ যে পৰৱৰ্তী সময়তে এনেধৰণে আপোনালোকে ইয়াত আহিব আৰু বিশেষকৈ এই আমাৰ দুৰ্গা পূজা, কালী পূজা বা লক্ষ্মী পূজা পাছে যি ৰাজগড় অঞ্চলত যি মাজমজিয়াত কেইবা জেগাত হয়তো দুৰ্গা পূজা পাতে। ত' তেনে সময়ত বিশেষ বহুত এনেকুৱা এটা আশা থাকে কল্পনা থাকে যে আপোনালোকে আহি পিনে হয়তো কোনোবা এখন হোটেলত সুন্দৰকৈ সেই সন্ধিয়া সময়ত চাহৰ একাপ জুতি ল'ব নিজৰ আপোন পৰিয়ালৰ লগত বা নিজৰ ফেমিলিৰ লগত ক'ৰবাত এটা সুন্দৰকৈ চাহ একাপ খাব। চ' তেনেধৰণে তেনে ক্ষেত্ৰত আমি বিশেষকৈ তেনে হোটেল এটা আমি চিলেকশ্যন কৰিব নোৱাৰোঁ যে আমি ক'ত যাম য'ত ৰাইজৰ সমাগম থাকে, য'ত অজস্ৰ মানুহ আজাৰ কৰি থাকে। চ' শান্তি মনেৰে আমি ক'ৰবাত এটা চাহ একাপ খাব নোৱাৰোঁ। চ' তেনে ক্ষেত্ৰত যদি চাবলৈ যায় বিশেষকৈ এই মাইজান হোটেল আপোনালোকে সেই ব্যৱস্থাখিনিও আপোনালোকে ইয়াত সুন্দৰকৈ উপলব্ধ কৰিব। চ' এইফালে মোৰ লগত ছটাধিকে মহোদয় আছে। চ' মই তেখেতৰ ওচৰলৈ অলপ যাম আৰু বিশেষকৈ এই মাইজান হোটেলখনো ইয়াত বিশেষ ৰাজগড় মাজমজিয়াত কেতিয়া পৰা তেখেতসকলে ষ্টাৰ্ট দিছে বা ইয়াত কি কেনেধৰণৰ ইয়াত আইটেমৰ ব্যৱস্থা কৰিছে বা ইয়াৰ ফেচিলিটি কি আছে
বা কেনেধৰণে সম্পূৰ্ণ ছেটআপটো আগবঢ়াই লৈ গৈ আছে বা বৰ্তমান ৰাইজৰ সঁহাৰি কেনেধৰণৰ এই কথাখিনি অলপ জানিব চেষ্টা কৰিম। আপোনাৰ ভিডিঅ'টো সকলোৱে চাই থাকক আৰু যিসকল প্ৰথমবাৰৰ পৰা মোৰ চেনেল আছে কাইণ্ডলি প্লিজ আপোনাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব যাতে মই এইবিলাক নতুন নতুন ভিডিঅ'বিলাক আপোনাৰ পাই থাকে। আৰু যিসকলে ভিউৱাৰ্ছ এতিয়াও মোৰ ব্লগটো চাই আছে আপোনালোক যদি ৰাজগড় ফালে আহে কেতিয়াবা চ' আপোনালোকে এই হোটেলখনত আহিব আৰু নিজ হাতেৰে একাপ চাহ একাপ খাই পিনে আপোনালোকে ইয়াৰ যি অনুভৱ সেই অনুভৱখিনি আপোনালোকে প্ৰকাশ কৰিবলৈ নাপাহিব। চ' তেন্তে আহক এই স্বত্বাধিকাৰীৰ ওচৰলৈ যাওঁ আৰু বিশেষকৈ আজি এই হোটেলখনৰ বিষয়ে অলপ কিছু কথা জানিব চেষ্টা কৰিম। চ' দাদা কেনেকুৱা ভালে আছে? অ'কে চ' ঠিক আছে তেতিয়াহ'লে আপোনালোক এই যি ইয়াত মাইজান হোটেলখন এই মাইজান হোটেলখন বিশেষকৈ আপোনালোকে ইয়াত কেতিয়াবা প্ৰতিষ্ঠা লাভ কৰিছে? যোৱা মাহৰ 18 তাৰিখে অপেনিং হৈছে, এইটো মাহৰ 18 তাৰিখে এমাহ হৈ গৈছে। ৰাজগড় ৰাইজৰ সঁহাৰি ভালে পাইছোঁ, ৰেচপঞ্চ ভাল পাইছোঁ কাষ্টমাৰৰ আৰু কাষ্টমাৰৰ নতুন নতুন বস্তু যিবোৰ আগতে আমাৰ ৰাজগড় নাছিলে সেইবোৰ ট্ৰাই কৰিছে, ভাল পাইছে। ৰিজন মানে কি আমি অলপ বেলেগতকৈ অলপ বেলেগ কৰিবলৈ চাইছোঁ। আগতে ধৰি লওক যিকেইখন হোটেল আছিলে ৰাজগড়ত তাত মানে যিবোৰ বস্তু পোৱা নগৈছিলে যেনেকৈ ধোচা হৈ গ'ল বা চাইনিজৰ যিখিনি আইটেম আছিলে বা মিঠাইও আপোনাৰ ভেৰাইটিজ নাছিলে, তো সেইখিনি আমি ৰাখিবলৈ চেষ্টা কৰিছোঁ। যিমান পাৰোঁ পিয়ৰটো আমি কাষ্টমাৰক দিবলৈ চেষ্টা কৰিছোঁ, সেইটো কাৰণে কাষ্টমাৰো ভাল পাইছে। তো সেইটো কাৰণে আৰু আমি মানে আমাৰো ভাল লাগিছে সেইকাৰণে। আপুনি চাওক যিকোনো হোটেলত গ'লে মানে ইউনিফৰ্মটো মেইন বস্তু হয়। ইউনিফৰ্মটো থাকিলে মানে কোনটো এমপ্লয় হয় কোন কাষ্টমাৰ হয় ধৰিব পোৱা যায়। এতিয়া কাষ্টমাৰ এজন যেতিয়া এদিনীয়া কাষ্টমাৰ এজন যেতিয়া হোটেললৈ আহিব কোনজন কাষ্টমাৰ হয় কোনজন ষ্টাফ হয় ইউনিফৰ্মটোৱে গম পাব ন, ডেজিগনেশ্যনটো। সেইটো কাৰণে মানে সেইটো মেইনটেইন কৰিবলৈ কাৰণে আমি ইউনিফৰ্মটো দিছোঁ মানে। আৰু এটা মানে চিজিলো হয়, এটা ডিচিপ্লিন হয়, দেখিবলৈও ভাল লাগে। আৰু আমি শ্ব'ৰুমটো এনেকৈ বনাইছোঁ, সেইটো কাৰণে ইউনিফৰ্মৰ মানে কনচেপ্টটো আমি সেইকাৰণে আনিলোঁ। বেলেগতকৈ হেৰি এক্সট্ৰা বুলি ক'বলৈ হ'লে আমাৰ AC আমি দিছোঁ। মানে কি হ'ল শ্ব'ৰুমত AC থকা মিঠাই হোটেল আমাৰ ৰাজগড়ত আগতে নাছিলে, এতিয়া আমি AC দিছোঁ। কাষ্টমাৰে চাহ একাপ অন্ততঃ যিমান গৰমত আহিলেও মানে গৰমৰ দিনত শান্তিয়ে খাব পাৰিব, মানে এটা ফ্ৰেছ ফিল কৰিব। তো সেইটো এটা অলপ ইউনিক হৈ গ'ল আমাৰ। আৰু প্লাছ আমাৰ যিখিনি মিঠাই কোৱালিটি আছে, কোৱালিটি আপোনাৰ যিবোৰ গাখীৰৰ মিঠাই আছে সেইকাৰণে পিয়'ৰ চানা মিঠাই আমি ৰাখিছোঁ। পনীৰ আমাৰ পিয়'ৰ চানা পাব, গৰু গাখীৰ পিয়'ৰ মানে আপোনাৰ দৈ পাব। তো সেইখিনি আমি অলপ ইউনিক কৰিছোঁ। এইটো একচুৱেলি এতিয়া দুৰ্গা পূজাৰ পাছৰ পৰা আমি ৰাখিম বুলি ভাবিছোঁ হোম ডেলিভাৰী অপশ্যনটো। এতিয়ালৈকে আমি এনেকৈ হোম ডেলিভাৰী অপশ্যন ৰখা নাই। এনেই ধৰি লওক ফোনত বুকিং কৰিব পাৰিব। আমি এতিয়া এক্সট্ৰাকৈ হল এটা আছে, মানে তাত আপোনাৰ ধৰি লওক 10-15জন মানুহৰ মিটিং বা এনেকৈ কিবা ডিছকাশ্যন যদি কৰিব বিচাৰে তেখেতলোকে এইটো ৰুমটো বুকিং কৰিব পাৰে। বা সেই ৰুমটোৱে যদি কেতিয়াবা বাৰ্থডে এনেকৈ কিছুমান মেৰিজ এনিভাৰ্চাৰী এনেকৈ কাৰণে বুকিং কৰিব পাৰে, সেইটো কাৰণে আমি এক্সট্ৰাকৈ ডেক'ৰেশ্যন কৰি দিম মানে সেইটো সুবিধা আছে। ধৰি লওক 10-15জন মানুহৰ কাৰণে ধৰি লওক এটা আমাৰ ইয়াততো এনেকৈ মেৰেজ কি কয় মিটিং হলটো নাই, তো বিবাহ ভৱন আছে। 10-15জন মানুহৰ কাৰণে বিবাহ ভৱনটো বুকিং কৰিবলৈ কষ্টলি হৈ যায়। তো সেইটো কাৰণে মানে আমি এক্সট্ৰাকৈ ৰুম এটা ৰাখিছোঁ যাতে ধৰি লওক 10-15-20জন মানুহৰ ঘৰুৱা মিটিং এখন মানে এৰেঞ্জ হৈ যোৱাকৈ। আৰু হোটেলখন লৈ পিনি আমি আশা আছে আৰু দুৰ্গা পূজা লৈ পিনি যাতে কাষ্টমাৰ আহে আমাৰ চাই। বিশেষকৈ আপোনালোকে দেখিলে যে খুব সুন্দৰকৈ এই মাইজান হোটেলখন ইয়াত প্ৰতিষ্ঠা কৰিছে আৰু ইয়াত কি কি ফিচাৰ্ছ আছে বা ইয়াত অন্য হোটেলতকৈ কি পোৱা যায় সবিয়া কথাখিনি তেখেতে জনালে। আৰু মই এইখিনি দেখাইছোঁ বৰ্তমান ইয়াত যি সন্ধিয়া হৈ আহিছে যদিও ইয়াত বিশেষকৈ কাষ্টমাৰৰ যি সমাগম কিন্তু কমা নাই। আৰু পুনৰবাৰ মই ইয়াত যিবিলাক যে মিঠাই বা যিবিলাক ডিছ থাকে এইখিনি মই পুনৰবাৰ আপোনালোকে এবাৰ দেখাই দি আছোঁ। এইখিনি চাওক, বিশেষকৈ ইয়াত প্ৰতিটো যিবিলাক আইটেম আছে প্ৰতিটো আইটেমৰ এগেইনষ্টত বিশেষকৈ ইয়াত তেখেতসকলে মূল্য নিৰ্ধাৰণ কৰি এনেকৈ খুব সুন্দৰকৈ ৰাখিছে। আৰু এইখিনি খুব এটা সুন্দৰ ব্যৱস্থাপনা কৰিছে এই মাইজান হোটেলে, যাৰ কাৰণে আজিৰ তাৰিখত হয়তো এই মাইজান হোটেলখন সমগ্ৰ ৰাজগড় অঞ্চলৰ ভিতৰতে এটা অন্যতম হোটেল হিচাপে পৰিগণিত হৈ আছে। চ' মই পুনৰবাৰ সকলোকে আন্তৰিকতা ধন্যবাদ জনালোঁ। আৰু যিসকলে প্ৰথমবাৰ মোৰ চেনেল কাইণ্ডলি প্লিজ আপোনাৰ চেনেল ছাবস্ক্ৰাইব কৰিব যাতে মই আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনাৰ পাই থাকে। চ' তেন্তে বন্ধুসকল বৰ বেছি দেৰি নকৰোঁ, আজি ব্লগটো আমি ইমানতে আৰম্ভ মাৰিছোঁ। সকলো কুশল থাকক, বিন্দাছ থাকক। চ' পুনৰ অন্য এটা ব্লগ অহালৈকে আপোনাৰ বিদায় লৈছোঁ। বাই বাই।